ধুবুৰী আৰু পৰ্বতজোৰা বন বিভাগ নেতৃত্বত গঢ়লৈ উঠিছে মাটিৰ সিন্ডিকেট। মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্মত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজ। পৰ্বতজোৰা আৰু ধুবুৰী বন বিভাগক মেনেজ কৰি গৌৰীপুৰৰ ঠায়ে ঠায়ে চলিছে অবৈধ মাটি খনন। গৌৰীপুৰ মতেজাৰ ৰূপসী বৰুণডাঙ্গা দুখিকুখিকে ধৰি বিভিন্ন ঠাইত চলিছে অবৈধ মাটি খনন কাৰ্যত নীৰৱ ভূমিকাত বন বিভাগ। দিনে ৰাতি আৰক্ষী থানা আৰু বনাঞ্চলিক কাৰ্যৰ সন্মুখেদি ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহ পাৰ হৈ আছে দেখিও নেদেখা বন বিভাগৰ। সঠিক অনুজ্ঞাপত্ৰ নথকা বাহনৰ দৌৰাত্মৰ সংখ্যা বৃদ্ধি পাইছে গৌৰীপুৰত। বন বিভাগে দায়িত্ব পাহৰি যোৱাৰ আৰক্ষী পালন কৰিব লগা হৈছে বন বিভাগৰ কাম। অৱশেষত দাওভাঙি আৰু বালাজন আৰক্ষীয়ে জব্দ কৰি 4খনকৈ মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু ন তথ্য। অৱশেষত সমাজসেৱক হিমল চৰকাৰে ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী, অন্যথাই ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। পৰিবহণ বিভাগ কি কয় সমাজসেৱক হিচাপত আপুনি? প্ৰথমতে আমি আপোনালোকক এই ৰিপৰ্টটো দাঙি দেওয়াৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই বহুদিন ধৰি শুনি আছোঁ আৰু বহুলৈ মই তৰ্ক কৰি আছোঁ, এইবিলাক লৈ দালাল সিন্ডিকেটক লৈ মাতি আছোঁ। কিন্তু আজিও মই ইয়াতে আহিছোঁ গৌৰীপুৰত, আৰু দালাল আৰু সিন্ডিকেটৰ মানে এইটো মানে অতিৰিক্ত হৈ আছে। তাৰমানে ঘটনাটো হ'লকে যে এই বৰুণডাঙ্গা, ৰূপসী, গৌৰীপুৰ বিভিন্ন অঞ্চলত গ্ৰামে ভূঞে এইবিলাক মাটি খনন কৰি আছে, সিন্ডিকেট দালালি গুণ্ডাগিৰি চলি আছে। আমি নাজানো এই দালাল আৰু সিন্ডিকেট যিবিলাক আছে কাৰ মানে দৌলতে কাৰ মানে ইছত ইহঁতৰ মানে দালালি আৰু সিন্ডিকেট কৰি আছে। আমি তেখেতক ধিক্ষা দিছোঁ, আমি তেখেতক ৱাৰ্ণিং দিছোঁ, আমি তেখেতক সকাই দিছোঁ যে এইবিলাক আপোনালোকৰ বন্ধ কৰক। যে জাগায় জাগায় গোটেই অঞ্চলত আপোনালোকৰ ত্ৰাস কৰি আছে, গুণ্ডাগিৰি ত্ৰাস কৰি আছে, আৰু আপোনালোকৰ কিবা পুলিচ মেনেজ কৰি আপোনালোকে এইবিলাক কাম কৰি আছে। আপোনালোকে ইমিডিয়েট আপোনালোকৰ দালাল আৰু সিন্ডিকেটৰ পৰা বিৰত থাকক, আৰু আপোনালোকৰ ভূমাফিয়া বা পাথৰৰ সিন্ডিকেট, ভূমিৰ সিন্ডিকেট, মাটিৰ সিন্ডিকেট, দালালি এইবিলাক ইমিডিয়েট বন্ধ কৰক। আৰু যিবিলাক ডাম্পাৰ আৰু ট্ৰেক্টৰ যিবিলাকে মাটি কৰাই লৈছে, ট্ৰেক্টৰ আৰু ডাম্পাৰ যিবিলাক মাটি এইবিলাক সিন্ডিকেটত মানে মাষ্টাৰ মাইণ্ড যিবিলাকৰ ট্ৰেক্টৰ লওক বা ডাম্পাৰ চলি আছে জাগায় জাগায়, এইটো আগামী আৰু এতিয়া ভৱিষ্যত আৰু বহুত এক্সিডেণ্ট হৈছে, এইটো মোৰ খবৰ আছে। এই ডাম্পাৰ ট্ৰেক্টৰক এইবিলাক মানে কোনো কাগজ পত্ৰ নাই, কাৰোবাৰ কাগজ পত্ৰ আছে, এই ট্ৰেক্টৰ আৰু ডাম্পাৰৰ কাগজ পত্ৰ নাই। এইকাৰণে বেআইনীভাৱে ইহঁতৰ দালালি সিন্ডিকেট কৰি আছে। ইহঁতৰ ট্ৰেক্টৰ লৈ ডাম্পাৰ লৈ পুৱাতে ইহঁতে জাগা অঞ্চলতে সবখানি যিমানখিনি অঞ্চল আছে গ্ৰামে ভূঞে ইহঁতৰ দাদাগিৰি কৰি ইহঁতৰ মাটি খনন কৰি আছে। ইমিডিয়েট মাটি খনন কৰা আপোনালোকক বন্ধ কৰক। মই বাৰে এটা কথা কৈছোঁ যে ইয়াতে এক্সিডেণ্ট বহুত, ল'ৰা ছোৱালীবিলাক স্কুলত গৈ আছে, এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত ভয়ংকৰ পৰিস্থিতি, আগামী আৰু ভয়ংকৰ পৰিস্থিতি। এইবিলাক যদি বন্ধ নকৰক তেনেহ'লে কিন্তু পৰিস্থিতি বেয়া আৰু হ'ব। মই হিমন্ত বিশ্ব শৰ্মাক, CMক মই অনুৰোধ কৰিছোঁ, মই SPক মই অনুৰোধ কৰিছোঁ যে এইটো ইমিডিয়েট বন্ধ হ'ব লাগে। আমি ডেপুটি কমিশ্যনাৰক বন্ধ কৰিছোঁ যে ইমিডিয়েট আপোনালোকৰ সিন্ডিকেট এই দালালবিলাকক ইমিডিয়েট সিন্ডিকেট বন্ধ কৰিব ক'ব, নহ'লে পৰিস্থিতি ভয়াৱহ হ'ব। আৰু মোৰ কথা হ'ল কি যে এইবিলাক সিন্ডিকেট দালাল কাৰ নেতৃত্বত দাদাগিৰি কৰি ইয়াতো চলি আছে। আমি বন বিভাগক দীক্ষা দিছোঁ, মানে হুংকাৰ দিছোঁ, পৰিবহণ বিভাগক মই হুংকাৰ দিছোঁ। আৰু মই ভাবি আছোঁ কি জানি ইহঁতৰ নিমাজ কিহত, গভৰ্ণমেণ্টৰ মানুহ চাকৰি কৰি আছে, ইহঁতৰ ডিপো ইনচাৰ্জ আছে, আমাৰ এই বন বিভাগ ডিপো ইনচাৰ্জ আছে, বন বিভাগ বিষয়া আছে, পৰিবহণ বিষয়া আছে, ইহঁতে কিয় নিমাত, ইহঁতৰ মানে তেখেতক চাই দি আছে, তাৰ লগত কিবা বুজা পৰা আছে নেকি দালাল সিন্ডিকেট? মই ভাবোঁ এতিয়া আপোনালোকৰ কিছুমান নিৰীহ মানুহক গৈ হেৰেছমেণ্ট কৰে, আপোনালোক দালাল আৰু সিন্ডিকেটৰ আপোনাৰ ভয় কৰে। কিয়ৰ ভয় কৰে? আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ হৈ আপোনাক মই কৈছোঁ, আজিকালি পুলিচৰ দ্বাৰা আপোনাৰ কাম কৰি আছে, পুলিচ প্ৰশাসন কিয় এটা ষ্টেপ নলয়? SP মহোদয়ক মই কৈছোঁ ইমিডিয়েট বন্ধ কৰিব লাগে। ডেপুটি কমিশ্যনাৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ বন্ধ কৰিব লাগিব, আৰু এইবিলাক ওপৰত ভাল কৰি নজৰ দিব লাগিব। মই বাৰে ৱাৰ্ণিং দিছোঁ ৰেঞ্জাৰক, বন বিভাগৰ বিষয়াক, পৰিবহণ বিষয়াক, আপোনালোকৰ গভৰ্ণমেণ্টৰ লাখ টকা বেতন লৈ আছে, আপোনালোকৰ নিমাত কিয় এই অঞ্চলত? নিমাত কিয় আপোনালোকৰ? মোৰ এইটো প্ৰশ্ন।
আৰু যিবিলাক কাম বন বিভাগ কৰিব লাগিছিলে যিবিলাক পৰিবহণ কৰি গৈছিলে এইবিলাক সিহঁতৰ কাম নকৰি ইয়াতে পুলিচৰ হেণ্ড অভাৰ কৰিছে আৰু পুলিচে মনে মনে কিবা কিবি তেখেতক পূজাপুৰি কৰি আছে মই আকৌ আপোনালোকক মই হুংকাৰ দিছোঁ আকৌ মই সকীয়াই দিছোঁ বন বিভাগক আৰু ৰেঞ্জাৰক মই হুকাই দিছোঁ ইমিডিয়েট বন্ধ নহ'লে আপোনাৰ আমি অফিচ ঘেৰাও কৰিম আৰু ৰাইজলৈ অফিচ ঘেৰাও কৰিম ইয়াৰ বিৰুদ্ধে আমি বৃহৎ আন্দোলন কৰি তুলিম ধন্যবাদ